8 বছৰৰ পুৰণি যোগ দলৰ নৃশংস হত্যাকাণ্ডৰ তদন্তৰ এক নতুন গতি। CIDয়ে এই হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ কথা ঘোষণা কৰিছিল আৰু সেয়েহে 15 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ সোণাপুৰত আৰম্ভ হৈছে এই হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাইজৰ সাক্ষ্য গ্ৰহণ। CIDৰ এটা বিশেষ তদন্তকাৰী দলে সোণাপুৰত উপস্থিত হৈ আৰম্ভ কৰে এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। CIDৰ DIG ৰৌনকাৰী হাজৰিকাৰ নেতৃত্বত পুৱা 10 বজাৰ পৰা আৰম্ভ হয় এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ ভাবিছোঁ আৰু আমি এইটোও কথা কৈছোঁ যে দেৰিকৈ হ'লেও ৰাইজ যিহেতু ওলাই আহিছে, এইবাৰ ৰাইজ কিন্তু ক্ষান্ত নহয়, ইয়াৰ এটা কিবা সুবিচাৰ পাব লাগিব। কেৱল ইমানেই নহয়, যোগ দল হত্যাকাণ্ডৰ তদন্তৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এই সন্দৰ্ভত তথ্য দিয়াৰ বাবে সৰ্বসাধাৰণৰ কাৰণে ফোন নম্বৰ মুকলি কৰি দিছে CIDয়ে। যিকোনো লোকে এই হত্যাকাণ্ডৰ সন্দৰ্ভত CIDক অৱগত কৰিব পাৰিব বিভিন্ন তথ্য, যিসকলে নিজৰ পৰিচয় আৰু গোপনীয়তাৰ খাতিৰত তদন্তকাৰী দলৰ সন্মুখলৈ আহিবলৈ নিবিচাৰে তেওঁলোকে 9401515607 আৰু 8638498564 নম্বৰত যোগাযোগ কৰি প্ৰয়োজনীয় তথ্য পাতি দিব পাৰিব। অৱশ্যে এই নম্বৰৰ তথ্য দিয়া সকলোৰে নাম গোপনে ৰখাৰ দায়িত্ব ল'ব আৰক্ষী আৰু CIDয়ে। ফোন নম্বৰ আমি ইনিচিয়েলি এটা মুকলি কৰিছিলোঁ, যিহেতু ইয়াত BSNLৰ ফোন নম্বৰ আছিলে আৰু BSNLে কাম নকৰে, সেইকাৰণে আমি আকৌ পৰৱৰ্তী পৰ্যায়ত বেলেগ চেল ছাৰ্ভিচ প্ৰভাইডাৰ 3টা নতুন নম্বৰ মুকলি কৰি দিছোঁ। ইফালে CIDৰ এই পদক্ষেপক আদৰণি জনালে বিভিন্ন দল সংগঠনেও। আভ্যন্তৰীণভাৱে গুপ্তভাৱে কিছুমান তথ্য সংগ্ৰহ কৰিবৰ কাৰণে মানুহক যি গোপন নম্বৰ দিছে তেওঁলোকে আহিব, এইটো ছিষ্টেমটো ভাল হৈছে। আই থিংক এতিয়া ইমান দিনে পৰি থকা বস্তু এটা দিছ কেছ উইল বি এচিলাৰেট। আৰু আশা কৰা হৈছে যে 8 বছৰৰ পুৰণি এই যোগ দলৰ নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত এইবাৰ প্ৰকৃত দিশত আগবাঢ়িব তদন্ত। কেমেৰা পাৰ্চন অপূৰ্ব শৰ্মাৰ সৈতে বিকাশ শৰ্মা, নিউজ লাইভ, গুৱাহাটী।